বিগ মানে ডাঙৰ মানে কিতাপ এই বিগ বুকখনত মোৰ এই ডাঙৰ কিতাপখনত মোৰ সকলো বস্তু সোমাই আছে ন সাধু ভঙি মাগিৰ তাৰপিছত বিহু চং চব আছে ইয়াত ঠিক আছে মই আজি তোমালোকক কি গাই শুনাম এইটো কি পাৰ চৰাই সাধু পাৰ চৰাই চোৱাচোন পাৰ চৰাই কেনেকৈ উৰি উৰি গুচি গৈ আছে আজি মই পাৰ চৰাইৰ ওপৰত এটি সাধু কম দেই তোমালোকক কৈ পেলাই এটা সাধু কম সাধুটো মন দি শুনিবা দেই আৰু তোমালোকক মোৰ লগত গাবা ঠিক আছে কোৱা পাৰয়া উৰি গৈ সোমাল হাবিৰ মাজত চাউল দেখি খাব গৈ পৰিল চিকাৰীৰ জালত পাৰয়া উৰি গৈ সোমাল হাবিৰ মাজত চাউল দেখি খাব গৈ পৰিল চিকাৰীৰ জালত পৰি পাৰৰ মাজত লাগিল হাহাকাৰ আজি দেখোন জীৱন ৰক্ষাৰ কোনো উপায় নাই আজি দেখোন জীৱন ৰক্ষাৰ কোনো উপায় নাই উপায় বিচাৰি সকলোৱে আলোচনাত বহি বুঢ়া পাৰৰ দেহত এটি সিদ্ধান্ত লৈ আহিল বুঢ়া পাৰৰ দেহত এটি সিদ্ধান্ত লৈ আহিল সকলোৱে একেলগে একেদিহে উৰিবলৈ কয় তেতিয়াহে আমি চাগে বিপদৰ পৰা বাচিম চেষ্টা কৰি কৰি পাৰ উৰা মাৰিল তাকে দেখি চিকাৰীয়ে থৰ লাগি চাই থাকিল সাধুটোৰ পৰা তোমালোকে কিনো শিকিলা একতা যে পৰম বল তাকে শিকিলা একতা যে পৰম বল তাকে শিকিলা ন আমি সকলোৱে এক কথাত থাকিব লাগে ন যেতিয়া আমি বিপদৰ পৰা বাচিম পাৰ চৰাই যেতিয়া জালত পৰি গৈছিলে পাছত বুঢ়া পাৰটো এনেকে গৈ গৈ কি কৰিছিলে সকলোৱে এটি মিলি পেলাই এতিয়া আলোচনা কৰিছিলে যে আহাচোন আমি কেনেকৈ বিপদৰ পৰা বাচিম আজি যে জালৰ ভিতৰত সোমাই গৈছোঁ আহা আমি চবেই একেলগে উৰি গুচি যাম তেতিয়া একেলগে যেতিয়া উৰি গুচি গৈছিলে তেতিয়া চিকাৰী এনেকৈ থৰ লাগি